মণিবৰ অঙ্কলকে বলে স্কুল যাই না পামে পরীক্ষা আছে অঙ্কলকে বলে তহঁতে কি মোৰ ৰিক্সাখনক ট্ৰাক বুলি ভাবছা নেকি আলুৰ বস্তা দি উঠা দিছে আৰু কোৱা শংকলকে বল আৰে বাবা এছে 50 रुपया দেগা কিয়া জলদি চল না হকাৰে চালা কি যে ভাড়া পালো মই ইহঁতক নানাই ভাল আছিলে আলুৰ বস্তা দি উঠা দিছে আৰু লেবেল নাচাই কি এটা হাতৰ অহাই ইমান গৰম পেটেলে মাৰিব পৰা নাই ৰিক্সা কাৰণে নাদৰা হৈছে চালা ৰিক্সাও ভাবছাই কাৰ পালাত পৰলো আজি কথা কবা নালগিয়ে চ শংকলকে চয়ে স্কুল নাপামে দিম দে 20 টকা এটা বেছি কি যে মানুহ উঠাই পালো আজি যাত্ৰাও হোৱা নাছিল না নুঠাই ভাল আছিলে এইকেইটা 70 টাকাত ভাড়াত কি হয় 500 টাকা দিলেও লছ হয়ে দে মণিবৰ হ'ব দে 20 টকা আৰু এটা বেছি দিম দে বলা অঙ্কলকে দে ইয়াৰ লৈ যাম আৰু যেনকে তেনকে চেষ্টা মেষ্টা হলেও উপায় নাই ইয়াৰ চাকা খুলিলে খোলক আৰু কি বুজি পাব ৰিক্সা আলাৰ কথা কিমান কষ্ট কৰবা লগা হয় ই পকা ফটা ৰত্তাত সেই দোস্ত ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু চেনেলটোত যদি আপুনি নতুন হয় তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব গাইস মণিবৰ কৰি দিব আপোনালোকে সাবস্ক্ৰাইবটো